কুলিৰ মাতটো শুনিলে মনটো একদম ভাল লাগি যায় আৰু পাই এনেকুৱা দিনত মনবোৰ একদম ৰোমান্টিক লাগে। নদী বাহিলে ঐ উজান উঠিলে ঐ গছে বনে ফুলে পাতে বিহু আহিলে ঐ কপৌ পাহে পাহে মৰম বাঢ়ি আহে এই মৰম কাৰ বাবে জানানে জানমণি তোমাৰ বাবে এনেকুৱা দিনত আগতে একদম ঢোল মাতে পেপাৰ মাতে একদম গোটেইখন ৰজনজনাই ফুৰে। আগতে আমি ঘৰত থাকিবলৈ সময়েই নাপাওঁ, একদম স্কুলৰ পৰা আহি একদম ৰিহাৰ্চেললৈহে যাওঁগৈ। এতিয়া ল'ৰা ছোৱালীবোৰ এইবোৰত ইমান মন কাণ নাই। তহঁতি ইয়াতে বহি আছ ন? বাপেৰে ক'ত গ'ল দেখিছনে? বজাৰলৈ যাম বুলি কৈ আছিলে অথনিৰ পৰা, যোৱাই নাই যে বজাৰলৈ। মোৰ পাকঘৰৰ বস্তু কেইটামানো আনিব লগা হৈ আছে, ক'তনো গ'ল ঠিকেই নাই। আমি ইয়াতে বহি আছোঁ। মই আকৌ দেউতাক দেখিছিলোঁ অথনি আগফালে চোতালৰ গছৰ তলতে বহি আছে। মাতি দিমগৈ নেকি? এই মানুহটোক কথা ক'লে একদম পাহৰি যায়, কি যে কৰিম আৰু মই। ৰাতিপুৱা নিজেই কৈছে বজাৰলৈ যাম বুলি আবেলিকে, এতিয়ালৈকে মনতে পৰা নাই হ'বলা। আকৌ মনত পেলাই দিবগৈ লাগিব মানে। মই ৰাতিপুৱাটো মিঠাই খাবলৈ নাপালোঁ, ইয়েতো চব খাই থলে। এতিয়া মিঠাই আনিবলৈ নানে দেউতাই, বজাৰলৈ যাবনে নাযায় তুমি কোৱাগৈচোন যোৱা। এতিয়া কিন্তু মিঠাই আনিলে ময়ে খাম আকৌ, ৰাতিপুৱা মই খাবলৈ নাপালোঁ। মোক নিদিলে হ'বনে? ময়ো খাম। হ'ব এইকেইটা নিগুটি মিঠাই ধান্দা। যা বাপেৰক মাতি আনগৈচোন যা, মিঠাই যদি খাবলৈ লাগে বাপেৰক বজাৰলৈ পঠিয়াব লাগিব এতিয়া সোনকালে। মই গৈছোঁ ৰ'বা। দেউতা কি হ'ল ফুচলি? তুমি ইয়াত বহি আছা, মায়ে তোমাক বিচাৰি ফুৰিছে ক'ত গ'ল বুলি। আৰু অথনি তুমি বজাৰলৈ যাম বুলি কৈছিলা না, আৰু মোলৈ মিঠাই লৈ আহিম বুলি। মই ৰাতিপুৱা খাবলৈ নাপালোঁ কাৰণে মোলৈ লৈ আহিম বুলি কৈছিলা, আৰু এতিয়া তুমি বজাৰলৈ যোৱা নাই ডোখৰতে বহি আছা যে কিয়? মায়ে তোমাক বজাৰলৈ যাবলৈ ক'বলৈ কৈছে, মাতিছে মায়ে। হয়নে? পাহৰি থাকিলোঁ নহয় মই। ব'ল ঘৰলৈ ব'ল, ময়ো এতিয়া বজাৰলৈ যাব লাগিব। মায়েও চাগে কিবা কিবি আনিবলৈ দিব, তুলিও মিঠাই আনিব লাগিব নহয়। ব'ল যাওঁ। ছোৱালীজনী বাপেকক মাতিবলৈ গৈ তাইও লাগি ধৰিলেগৈ দেখিছা। এতিয়া গধূলি হ'ব, এতিয়া মোৰ চাহ বনাবলৈ চাহপাত নাইকিয়া হৈ আছে। কোনোবা মানুহ এটাই আহিলে যেনিবা, এতিয়া চাহকণ নোখোৱাকেনো কেনেকৈ পঠিয়াওঁ। আকৌ এতিয়া চাহপাত নাথাকিলে কেনেকৈ দিম। মানুহটো নহয় অকণো বুজি নাপায় দেই। বিমলা পাকঘৰত আছানে? ক'ত আছিলে সেই আপুনি অথনিৰ পৰা বিচাৰি ফুৰিছোঁ মানুহটো ক'ত গ'ল বুলি। মই আকৌ ভাবিছোঁ বজাৰলৈহে গ'ল নেকি। মই বোলো কিবা কিবি কেইটামান আনিবলৈ দিম বুলি ভাবিছিলোঁ, চাহপাত নাইকিয়া হৈ আছে দোকানৰ পৰা আনিবলৈও ময়ে গ'লোহেঁতেন। এতিয়া আপুনি যাম বুলি কৈছে কাৰণেহে অথনি গ'লোহেঁতেন। মোৰ ওচৰলৈ আহিছিলে এজনী ৰুক্মিণী, তাইৰ লগতে গ'লোহেঁতেন। আপুনি যাম বুলি ক'লে কাৰণে মই তাইক পঠিয়াই দিলোঁ। হ'ব দিয়া, এই লিষ্টখন দিয়াচোন। মই ডাইনিঙতে বহি আছোঁ, তুমি মোক লিষ্টখন দিবা। মোৰ লৰালৰিকৈ বজাৰকেইটা কৰি আহিমগৈ। ঠিক আছে যাওক। ঠিক আছে, মই গৈ থাকোঁ দিয়া। যাওক, সোনকালে আহিব। দেউতা মোলৈ মিঠাই আনিবলৈ নাপাহৰিবা। হ'ব দে, নেপাহৰোঁ বাৰু। এতিয়া মই গৈ থাকোঁ দেই। বেলেগ বস্তু নিনিলেও সেই মিঠাইকেইটাকে আনিব লাগিব। অথনিৰ পৰা মিঠাইকে গান গাই আছে। এই ভাইকে মিঠাইকেইটা খাই পেলালে বুলিয়ে একদম চিঞৰ বাখৰ। মিঠাই নানিবলৈ হ'লে মোক আকৌ ঘূৰাই পঠিয়াব, সেইকাৰণে মিঠাইকেইটাকে আনিব বুলি ওলালোঁ। মাকৰ বস্তুকেইটা নানিলেও বাৰু অকণমান গালি পাৰিব, তথাপিও এই ভাগৰ মিঠাইকেইটা নানিলে আৰু মোক উল্টাই পঠিয়াব। দেউতাই মোলৈ মিঠাই আনিব, মোলৈ যে মিঠাই আনিব, তই মোক অথনি নিদিলি, এতিয়া মই তোকো নিদিওঁ। হয়নে? মই নোখোৱাকৈ থাকিম? মই খৰ ভাত খাম চাবি তই। ল'ৰা ভালকৈ কৈছোঁ কিন্তু তই এইবাৰ আকৌ অথনি নিচিনা নকৰিবি, অকলে খোৱাটো। মায়ে খাবি, মোৰ মিঠাই হয়, মোলৈ আনিব দেউতাই, একদম নুচুবি খবৰদাৰ।
ইছ হয়নে দেউতাই অকল তাইলেহে আনিব জানিবতে মোলৈও নানিবহে জানিবতে আৰু যদি মোলৈ নানেও তোলৈ অনা মিঠাইখিনি গোটেইখিনি খাই পেলাম মই তেতিয়া পাবি মজা ৰ কি হ'ল তোক এতিয়া মিঠাই নানোতেই মই মাৰিম এতিয়া ৰ এতিয়া মিঠাই খাবি খৰকে অনা মিঠাইখিনি তাক খাবলৈ লাগে চুইছা দম আছে যদি চুইছা মই যদি মাক নলগাওঁ মই খাইহে এৰিম মিঠাই কি হ'ল তাহাঁতি মৰিলো এজনে মাৰিছে ঐ এৰি দে খা এতিয়া মিঠাই খাওঁ বুলি কৈছিল নহয় এতিয়া মাৰ খা তাই মিঠাই খাব নালাগে মাৰ খা অ' মা বায়ে মোক মাৰিছে কাজিয়া লাগ আৰু লাগ দুইটাই লাগি যা বাপেৰ আহক ৰ মিঠাই কাৰণে সিহঁতি কাজিয়া কৰি থাকে নিগুটি আহক দুইটাকে খুব পিটন দিম মই বাপেৰক লগুৱাই খাবি মিঠাই তেতিয়া মিঠাই আনিবলৈ মানাহে কৰোঁ নেকি অ' মা চোৱাচোন ই মই মিঠাইখিনি খাই পেলাম বুলি কৈছে কাৰণে মই মাৰিছোঁ তাক তহঁতি এটাও সোধা নহয়